হেল্ল' বন্ধুসকল, নমস্কাৰ। আজি মই ঘৰুৱা পদ্ধতিৰ আৰু এটা ভিডিঅ' লৈ আহি গৈছোঁ আপোনালোকৰ সন্মুখলৈ। ভিডিঅ'টো চাব। আমাৰ যে মুখ গোন্ধায় বা দাঁতৰ আলু ফুলে আৰু দাঁতৰ গুৰিৰে তেজ ওলায়, তেনেকুৱা প্ৰব্লেম যদি আপোনালোকৰ কাৰোবাৰ আছে বা এনেও আপোনালোকে এই বস্তুটো ইউজ কৰিব পাৰে। এই বস্তুটো ইউজ কৰিলে আপোনাৰ দাঁত মুখখিনি মজবুত হ'ব, প্লাছ দাঁতৰ গুৰিৰ পৰা তেজ নোলায়, মুখৰ দুৰ্গন্ধটো নাহে। এনেও দাঁতৰ যতন ল'ব হ'লে আপোনাৰ ৰাতিপুৱা আৰু সন্ধিয়া ৰাতি এই 2 টাইম দাঁত ব্ৰাছ কৰিব লাগে। নহ'লে দাঁতত আমি খোৱা বস্তুবোৰ দাঁতত লাগি থাকে আৰু তাৰ ফলত কেভিটিছৰ সৃষ্টি হয় আৰু আমাৰ মুখৰ দুৰ্গন্ধ হয়, দাঁতখিনিৰ গুৰিখিনি পচি যায়। সেইকাৰণে দাঁত আমি 2 বাৰ ব্ৰাছ কৰিব লাগে। ব্ৰাছখিনিও 3 মাহৰ বেছি ব্ৰাছ ইউজ কৰিব নাপায়। ব্ৰাছখিনিও নিৰ্দিষ্ট ভাল দোকানৰ পৰা আনিব লাগে। বেছি দাঁত ব্ৰাছ ইউজ কৰিব নাপায়। আপোনালোকে কলগেট, অৰেল বি তেনেকুৱা কোনো আমি যে সাধাৰণ দোকানবিলাকৰ পৰা যিবোৰ 10 টকীয়া বা 20 টকীয়া ব্ৰাছবিলাক লৈ আহোঁ, সেইবিলাক ব্ৰাছৰ নাম নাথাকে আৰু বস্তুবিলাক বহুত ডাঠ হয়। সেইবিলাক ব্ৰাছ ভুলতো ইউজ কৰিব নাপায়। দাঁত এনেকুৱা এবিধ বস্তু, দাঁত থাকোঁতে যতন ল'ব লাগে। হেৰাই যোৱাৰ পিছত যতন লৈ লাভ নাই। আৰু দাঁতেই মানুহৰ জীয়াই থকাৰ মেইন। দাঁত যি পৃথিৱীত 2 বাৰ গজে, 2 বাৰ জন্ম হয়। আমি এটা কথা ক'ব পাৰোঁ, সাঁথৰ হিচাপে আগতে পাইছিলোঁ 2 বাৰ কি বস্তু জন্ম হয়। তো বন্ধুসকল, সেইটো হৈছে দাঁত। জন্মৰ পিছত এবাৰ জন্ম হয়, আকৌ সৰি যায়, আকৌ পিছত যিটো উঠে, তাৰপিছত সেইটো অলপ দেৰিকৈ। এতিয়া আহকচোন বন্ধুসকল, আমি এনেকুৱা কি বস্তু আছে যিটো দি আমাৰ দাঁত মজবুত কৰিব পাৰি, আহক। এয়া কি গছ বন্ধুসকল, চিনি পাইছেনে? এয়া হৈছে মধুৰিআম গছ। মধুৰিআমত যথেষ্ট পৰিমাণে আইৰণ থাকে। মধুৰিআম খোৱা খুব ভাল, আৰু পাতটো খুব উপকাৰী। মধুৰিআমৰ যিটো কলি পাত দেখিছে, যিবিলাক মানুহৰ গেষ্ট্ৰিক হয়, খাব নোৱাৰে, খাব মন নাযায়, পেটটো ফুলা ফুলা লাগে, তেওঁলোকে ৰাতিপুৱা 3টা আগ এনেকৈ লৈ একে উশাহতে ছিঙি লৈ আপোনালোকে কোনোবাই কেঁচাই খাব নোৱাৰিলে পিচি ল'ব। পিচি টেবলেটৰ নিচিনা বনাই আপোনালোকে এইটো খাই দিব। খোৱাৰ পিছতে আপোনাৰ পানী এগিলাচ খাই দিব। এনেকুৱা 3 দিনমান খোৱাৰ পিছতে আপোনাৰ গেছটো নিৰ্মূল হৈ যাব। এতিয়া মই ছিঙি লৈছোঁ, অলপ পাত ছিঙি লৈছোঁ। এতিয়া পাতেৰে গৈ আমি কি বনাম, এতিয়া চাব বন্ধুসকল। পাতখিনিতো ধূলি থাকেই, থাকেই, গছৰ পাত নহয় জানো? গতিকে পাতখিনি মই ভালদৰে ধুই লওঁ। পাতখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া পাতখিনি দি আমি কি কৰিম, ভিডিঅ'টো চাই থাকিব, তেতিয়াহ'লে গম পাই যাব আমি পাতখিনি দি কি কৰিম। এইবোৰ ঘৰুৱা পদ্ধতিবিলাক ভাল বস্তু। এয়া চাওক বন্ধুসকল, ইয়াত 1 কাপমান পানী লৈ লৈছোঁ। 1 কাপমান পানী আৰু ইয়াত 10-12টামান মধুৰিআম পাত লৈ লৈছোঁ। এনেদৰে পানীখিনি লৈ আপোনালোকে উতলাব 10 মিনিটমান। 10 মিনিটমান উতলি যোৱাৰ পাছত সেই পানীখিনি আপোনাৰ এটা মুগা কালাৰৰ নিচিনা আহিব। সেই পানীটো দি আপোনালোকে নিয়মিত দাঁত কুলি কুলি কৰি থাকিব। চাব দাঁতখিনি মজবুত হ'ব আৰু দাঁতৰ গুৰিৰে তেজ পৰা বন্ধ হ'ব, প্লাছ মুখৰ কোনো দুৰ্গন্ধ নাহে। তো বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ অকণমান কামতো লাগে, তেতিয়াহ'লে মোক লাইক শ্বেয়াৰ কৰিব। কালি চুলিৰ ভিডিঅ'টো দিছিলোঁ, অনেকে লাইক কৰিছে। তো আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ থাকিল। আৰু এয়াও কৰি চাব।
মই কিছুমান এনেকুৱা ঘৰুৱা টুটকা দিলে বহুত কামত লাগে। সেয়া মই কোৱা কথা নহয়, কিছুমান মানুহে কোৱা কথা। আপোনালোকে ইয়াৰ প্ৰমাণ মই ভৱিষ্যত কেতিয়াবা দিম। পানীটো বহুত ধুনীয়া, মধুৰিআম এটা চেণ্ট আহে পানীটোৰ পৰা। সেই পানীটো আপোনালোকে এনেও ৰাখি পেলাইও কুলি কৰিব পাৰে বহুত দিনলৈকে। ভালদৰে ধৰক মগত বা বটলত থৈ পেলাই আপোনালোকে এইটো ইউজ কৰি থাকিব পাৰে। এইটো দি কুৰকুৰাৰে যিটো মাউথৱাছ ইউজ কৰোঁ সেইটো আমাৰ নকৰিলেও হয়। আমি ঘৰুৱা পদ্ধতিত এইটো মাউথৱাছ বনাব পাৰোঁ। এয়া চাওক পানীখিনি কালাৰ কেনেকুৱা হৈ গৈছে। কালাৰখিনি প্ৰায় মুগা কালাৰৰ হৈ গৈছে। তো ভিডিঅ'টো বন্ধুসকল কেনেকুৱা লাগিলে মোক জনাব, লাইক শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো আগুৱাই নিয়া সমূহ বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভিডিঅ'টোত লাইক শ্বেয়াৰ দিব, কমেণ্ট কৰিব কিবা প্ৰব্লেম পালে। তো আজিলৈকে ৰাখিছোঁ আৰু